এতিয়া জুবিন গাৰ্গে যে নিজে অনুষ্ঠানত কয় যে উৎপাত কৰিব লাগে, এই অৰ্থটো মই বিয়োগাত্মকভাৱে নলওঁ। উৎপাত মানে এনেকুৱা কোৱা নাই যে একদম পাগল হৈ যাব লাগে, মানে ফূৰ্তিৰ কথা কৈছোঁ, ফূৰ্তিৰ কথা, কাজিয়া পেচালৰ কথা কোৱা নাই। উৎপাতটো প্ৰগ্ৰেমত উৎপাত হয়। আগতে আমি প্ৰগ্ৰেম চাওঁতেও কলেজীয়া অৱস্থাত তেতিয়া মই গান লগাইছিলোঁ, বাৰু বজাইছিলোঁ, আমিও ফূৰ্তি কৰোঁ, নাচোঁ, কিন্তু কাজিয়া মাৰপিট কৰি পোৱা নাই আজিলৈকে। পুলিচৰ লগতে কাজিয়া লাগি দিয়ে, সেইবিলাক উৎপাত নালাগে, মানে পজিটিভ উৎপাত লাগে, ভাল উৎপাত। এই উৎপাতবিলাকে কেনেকুৱা সৃষ্টি কৰে জুবিন, পজিটিভ উৎপাতবিলাকে মানে নিগেটিভ নে পজিটিভ উৎপাতবিলাকে? পজিটিভবিলাক ভাল লাগে, ছিংগাৰজনে ইনস্পিৰেশ্যন পায় গাবৰ কাৰণে। যেতিয়া নচা দেখে, গান গোৱা দেখে, মানে এপ্লজ দেখে, তেতিয়া অবভিয়াছলি ছিংগাৰে হওক, স্পৰ্টছমেনে হওক, চব আৰ্টিষ্টে এটা ইনস্পিৰেশ্যন পায় আৰু ধুনীয়াকৈ গান গাবৰ কাৰণে, ধুনীয়াকৈ কাম কৰিব পাৰে। গতিকে সেই আৰ্টিষ্টক ইনস্পায়াৰ কৰিবলৈ হয় সেই পজিটিভ উৎপাতটো লাগে।